বন্ধুসকল আপোনালোকে যদি ফেক আধাৰ কাৰ্ড যদি বনাব খোজে তেন্তে আপোনালোকৰ এটা এপ্লিকেশ্যন লাগিব। এইটো এপ্লিকেশ্যন আপোনালোকে প্লে ষ্টৰত নাপাব, আপোনালোকে গুগল এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰিব লাগিব প্লে ষ্টৰটো মই ভিডিঅ' ডিছক্ৰিপশ্যন লিংকত মই লিংকটো দি দিম। আপোনালোকে সেই লিংকত ক্লিক কৰি আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। বন্ধুসকল এতিয়া মই এপ্লিকেশ্যনটো অ'পেন কৰি লওঁ। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পাছত বন্ধুসকল এনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে ইয়াত ষ্টাৰ্ট বুলি এটা অপশ্যন থাকিব, আপোনালোকে ইয়াত ষ্টাৰ্টত ক্লিক কৰিব। ষ্টাৰ্টত ক্লিক কৰাৰ পিছত আধাৰ কাৰ্ড ওপৰত আধাৰ কাৰ্ড আছে, আপোনালোকে আধাৰ কাৰ্ডত ক্লিক কৰিব। বন্ধুসকল আপোনালোকে আগতে ইয়াত এটা আধাৰ কাৰ্ডত যিটো ফটো থাকে আপোনালোকে এই ফটোটো দি ল'ব। বন্ধুসকল মই ফটোটো দি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল মই ইয়াত মোৰ ফটো দি দিছোঁ, তাৰপিছত মোৰ যিটো আধাৰ কাৰ্ডৰ নাম থাকিব, কাৰণ এইটো আমি ডুপ্লিকেট আধাৰ কাৰ্ড বনাম সেইকাৰণে মই ইয়াত নামটো দি দিওঁ। তাৰপিছত বন্ধুসকল ইয়াত ডেট অফ বাৰ্থ খুজিছে, আপোনালোকে ডেট অফ বাৰ্থটো দি ল'ব। মই ডেট অফ বাৰ্থটো দি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই দি আছোঁ। বন্ধুসকল আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেইটো দি ল'ব। এইটো বহুত ওপৰত আছে সেইকাৰণে মই অকণমান তলত নমাই লওঁ। বন্ধুসকল ইয়াত চাওক, ইয়াত জানুৱাৰী 27, 2004 মই ইয়াত ডেট অফ বাৰ্থ দি দিছোঁ। তাৰপিছত বন্ধুসকল আপোনালোকৰ জেণ্ডাৰটো দিব, জেণ্ডাৰ মেল নে ফিমেল, মই কাৰণ মেল দি দিছোঁ। তাৰপিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰটো থাকে আই ডি নম্বৰ, এইটো আপোনালোকে কাৰণ এইটো ডুপ্লিকেট সেইকাৰণে আপোনালোকে আধাৰ কাৰ্ডৰ যিটো আপোনালোকৰ নাম্বাৰ সেইটো আপোনালোকে দি দিব। মই এটা নাম্বাৰ দি দিওঁ। বন্ধুসকল ইয়াত চাওক মই মোৰ এটা নাম্বাৰ দি দিছোঁ। তাৰপিছত বন্ধুসকল আপোনালোকে নাম্বাৰটো দিয়াৰ পিছত আপোনালোকে সকলোবোৰ ফটো দি ল'ব, নাম দিব, তাৰপিছত ডেট অফ বাৰ্থ দিব, তাৰপিছত জেণ্ডাৰ দিব, তাৰপিছত আপোনালোকে ইয়াত যিটো আধাৰ কাৰ্ড নাম্বাৰ আছে আপোনালোকে নাম্বাৰটো দিব। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াত ডানত ক্লিক কৰিব। ডানত ক্লিক কৰাৰ পিছত বন্ধুসকল আপোনালোকে অকণমান ৱেইট কৰক। তাৰপিছত ইয়াত আপোনালোকৰ সন্মুখত আপোনালোকৰ আধাৰ কাৰ্ড বন্ধুসকল কৰিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড ডাইৰেক্ট হৈ গৈছে। আপোনালোকে এইটো বাৰকোড এইটো স্কেন কৰিলে আপোনালোকে ডুপ্লিকেট আধাৰ কাৰ্ডটো পাব পাৰিব। তাৰপিছত বন্ধুসকল আপোনালোকে ছেভ কৰি আধাৰ কাৰ্ডটো আপোনালোকে কম্পিউটাৰৰ পৰা বনাব পাৰিব। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।